এনাকে চললি তো নহব এনাকে চললি কেনাকে হব টাইম কেলা 8টা বাজি গল কি কৰো কি নকৰো একদম মাথাত মানে মোৰ কামে নকৰে কি কৰো দোকান এটা দিলো দোকানতো বিক্রি নাই চলিম কেনাকে এতিয়া বিয়াই কৰা নাই বিয়া করলি কি হব মোৰ নিজে চলবা নৰো বিয়া করলি তো আৰু বহুত গন্ডগোল হৈ যাব কি কৰা যায় তে কি কৰো আইডিয়াটা আহিল চন্দ্ৰৰ দোকান এটা দি দেও নেকি মোৰ তো কাপোৰৰ দোকান আছে তথাপি এটা কাম কৰো ইয়াতে তো বিক্রি সিক্রি নহয় চন্দ্ৰতে দিবা লাগবো ৰ চন্দ্ৰত দিবা লাগবো তো চন্দ্ৰত এতিয়া যাও কেনাকে মই ৰ মোবাইলত চাই ল চন্দ্ৰত তো হেলিকপ্টাৰো না যায় কি হ'ব তে ও রকেটত যাবা লাগবো রকেটত ইয়েস ইয়েস গুড বয় ৰ এতিয়া টাইমটো চাবা লাগবো নহয় রকেটত কেইটা বজাত যায় চাই লও ৰ জলদি এক ঘন্টাৰ ভিতৰত যাবা লাগবো ৰ এতিয়া তো জলদি ওলাবা লাগবো এনাকে চললি তো মোৰ সালা কি পিন্ধু টাইমও নাই লং পেন্টটো ঠিকে আছে ৰ এইটো চলব না হ'ব ৰ এইটো পিন্ধি যাম সময় নাই এতিয়া মানে জলদি যাব লাগে আৰু কি পিন্ধু মানে নষ্ট হৈ গেল সময় নাই এতিয়া জলদি যাব গাড়ী পাও না নাই আৰু এতিয়া কাবাক লৈ যাবা কলিও তো উল্টা লাগবো সিহঁতে যদি গম পায় যে ক'ত যাব তাতে চশমাটোতো লাগবই চশমাটো লৈয়ে যাও ৰ তাতে যদি ছোৱালী থাকে ধুনীয়া কামত দিব ৰ লগাই লওঁ ৰ ঘড়ীটো পিন্ধি যাওঁ না তাতে তো ঘড়ীটো লৈ যাব লাগব ঘড়ীটো পিন্ধবা লাগব ঘড়ীটো পিন্ধি যাব লাগব অলপ চেন মাৰি লৈ যাওঁ নেকি চেনমেন আছে না নাই আৰু বোধে চেন নালগে এনে কেইটামান কাপোৰ চাপোৰ লৈ যাওঁ ৰ এতিয়া তাতে যায় আৰু পিন্ধিবা লাগব নহয় জলদি যাব লাগে সময় নাই হ'ব দে বাই বাই ইণ্ডিয়া আৰু আহিম ৰ কোটিপতি হোৱাৰ পিছত আহি পালো ৰ বাপৰে বাপ ইমান ওপৰত উঠবা লাগব ৰ যাওঁ ৰ লাহে কিবাকে উঠবাই লাগব ৰ নুঠলিতো নহয় যাবাই লাগব যিহেতু ইমান ভয় লাগি আছে ভালকে চলাবি দে ভালকে মই ফাৰ্ষ্ট টাইম উঠলো ভালকে চলাবি ড্ৰাইভাৰ অলপ লাহে যায় ইমান স্পীডত যাব লগা নাই না লাহে যা অলপ মোৰ গৰম লাগি গৈছে পাই গলো ৰ এনেকুৱা কিয় জাগাখিনি এনে কিয় লাগি আছে মানুহ চানুহ নাই দেখোন ভয় লাগি আছে ক'ত নামলো বহুত দিন লাগি গেলে এতিয়া তো ভাগৰ লাগি আছে কি কৰো অলপ খোজকাঢ়ি আহো ৰ বহুত মানে এতিয়া বিয়াও লাগি আছে জাগাখিনি এনেকুৱা কিয় সমান নহয় কিয় মানে ইয়াতে হ'ব ৰ মই মানে আজি দোকানটো নেদো নেকি আজি নেদো আজি মানে জাগাটো অলপ ভালকে চাই ল অলপ ঘূৰি ফুৰি আহো অলপ আজিতো চাবা লাগব ৰ ভালে লাগি আছে মানুহ চানুহ কিয় নাই মানুহ চাই আহো ৰ ক'ৰবাত মানুহ চানুহ আছে নেকি আহুন কি কৰি আছে ইয়াতে ডেন্স কৰি আছে চন্দ্ৰত ফাংচনো পাতছে নেকি কিজানি মোৰ কথা গম পাইছে নেকি সেইকাৰণে ফাংচন পাতছে নেকি ৰ মই অলপ চাই আহো আহাৰ লগত ডেন্স কৰিম যিহেতু ব্লগ এটা বনাই দেও মোবাইলেদি সঞ্জয় আৰু ৰঞ্জয়তো পৃথিৱীতে আছে তো আহুন দুটা এটা এইটো ভিডিঅ' ইউটিউবত ভাইৰেল কৰি দিবা পাৰব দে এটা ব্লগ এটা বনাই দেও
দে ঠিক আছে তুমি এখন থাকা মই যাও বেলেগ দিনা লগ কৰিম টাটা বাই বাই তো গাইস আজিৰ ভিডিঅ' এইখিনিয়ে তো আপোনালোকে জনাই দিব ভিডিঅ'টো কেনে লাগিছে মানে এইটো ভিডিঅ'ত আমাৰ বহুত কষ্ট হৈছে 3-4 দিন আমি এইটো ভিডিঅ' বনাইছো 3-4 দিন লাগি গৈছে তো যদি পাৰ্ট 2 লাগে তো সেইটো আপোনালোকে কমেন্টত জনাই দিব আৰু যদি মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লওক তো আৰু বহুত ভাল ভাল কিবা আপোনালোকক দিয়াৰ কাৰণে চেষ্টা কৰিম তো আপোনালোকে ভালে থাকক সুস্থ থাকক তো আৰু লাইক কমেন্ট শেয়াৰটো কৰি দিব প্লিজ তো আজিৰ ভিডিঅ' এইখিনিয়ে তো বাই